क'क्राझार जिल्ला पर्बतजरानि बगरिबारियाव बीपीएफ दोलोनि बेंगली खोजनि समायखिरा लानाय मावथांखि बीपीएफ दोलोनि जिल्ला कमिटिनि दैदेननायाव आदिबासी कच राजबंशी मुस्लिम सेल बेंगली खोजनि बरायनाय हाबाफारियाव नुजाथिदों पर्बतजरानि एमसीएलए मुनमुन ब्रह्म। दिनै सानजौफु समाव 1 नं पर्बतजरा बियाबनि बीपीएफ दोलोनि बेंगली सेल बीपीएफनि बानजायनायाव अथ टकिं सेरेमनिनि मेलखौ गोजोनै खुंफुंनाय जायो। मख'नो गोनांदि दिनै बेंगली सेल बीपीएफनि मेलाव आदिबासी सेल, कच राजबंशी सेल, गोरखा सेल, माइनरिटी सेल नि आफादगिरि नेहाथारिफोरखौ आर'नाइ फालिजों गानहोनानै बरायनाय जायो। मख'नो गोनांदि दिनैनि आयदाफारियाव बीपीएफ दोलोनि पर्बतजरा जिल्ला मिरु कमिटि प्राइमारि कमिटिनि लोगोसे गोबां बिबांनि बीपीएफ दोलोनि मिरु थाखोनि दैदेनगिरिफोरा नुजाथिनायजों दिनैनि मेला मेहेरगोनाङै जाफुंसारनायखौ नुनो मोन्दों। আমি বেংগলী সেল ফৰ্মেশ্যন কৰিবলৈ ইয়াত একেলগে আমি ইয়াত উপস্থিত হৈছিলোঁ। খুবেই ভাল লাগিছে, সম্পূৰ্ণতা আমি আজি দিব পাৰিলোঁ বেংগলী সেলত। আৰু সভাপতি সম্পাদকক মই স্বাগতম জনাই পেলাই অহা দিনবিলাকত BPF-ৰ আদৰ্শ নীতিৰে বেংগলী কমিউনিটিৰ কোনো এটা ইছ্যু বাদ নকৰাকৈ, কোনো এটা অঞ্চল বা ৰাইজ বঞ্চিত নোহোৱাকৈ সামাজিকভাৱে ৰাজনৈতিকভাৱে সাফল্যমণ্ডিতাৰে BPF-ৰ লগত যোগদানৰ থাকিব বুলি আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আজি খুবেই আমাৰ ভাল লাগিছে, আজি বিভিন্ন দল সংগঠনৰ পৰা ওলাই আহি BPF-ত আজি BPF-ৰ বেংগলী সেলত পদ ল'বৰ কাৰণে আগ্ৰহী আমাৰ যুৱ সমাজক, বিশেষকৈ আজি বেংগলী সেলৰ সাধাৰণ সম্পাদক যিয়ে পদবী লৈছে এখেতসকলৰ সাহসিকতা মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেত বেলেগ দলৰ পৰা আহি পেলাই BPF-ক শক্তিশালী কৰাৰ কাৰণে, মুনমুন বাইদেউৰ নেতৃত্বত পৰ্বতজৰাৰ BPF-ক শক্তিশালী কৰাৰ কাৰণে ওলাই আহিছে, এখেতক স্বাগতম জনাইছোঁ। বিজেপি দলৰ পৰা আহিছে। আজি পৰ্বতজৰাত সকলোবিলাক জাতি কমিউনিটিৰ ৱাইজত আমি যিমানবিলাক চেল গঠন কৰিবৰ কাৰণে আমাৰ বহুদিনৰ পৰা এটা প্ৰচেষ্টা আছে কৰিবৰ কাৰণে এটা শুভ দিনত আমাৰ বগৰীবাৰী প্ৰতিষ্ঠান কালী মন্দিৰৰ সন্মুখভাগত আমাৰ প্ৰতিপদ তিথিত যি এখন মহৎ উদ্দেশ্যলৈ আমাৰ এই সভাখন অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্য আছিল পৰ্বতজৰা অঞ্চলত বেংগলী চেল গঠন কৰা আৰু বিভিন্ন চেলসকলৰ প্ৰত্যেকী বা আমাৰ এই অনুষ্ঠানত মই পৰ্বতজৰা জিলাৰ বেংগলী চেলৰ সভাপতি হিচাপে নিৰ্বাচন কৰিছোঁ আৰু মই BPF দলৰ আইডিঅলজি বিশ্বাস কৰি মই এই দলত যোগদান কৰিছোঁ আৰু পৰৱৰ্তী সময়ত বেংগলী চেলৰ আমাৰ অন্তৰ্গত বেংগলীসকলৰ বিভিন্ন সমস্যা আৰু আৰ্থসামাজিক উন্নয়ন এইবিলাকৰ হকে কাম কৰি যাম বুলি আশা ৰাখি আজি আপোনালোকক মই আজি কি চেল গঠন হ'ল? আজি চেল কেৱল বেংগলী চেলেই গঠন হৈছে আৰু বাকী চেলবিলাক চাৰিটা চেল ইয়াৰ আগতে গঠন হৈছিল। এই চেলসকলে চেলবিলাকে আজি গ্ৰহণ আজি বেংগলী চেলৰ ছেক্ৰেটাৰী পদত দায়িত্ব দিছে। দায়িত্বটো ভালকৈ পালন কৰাৰ কাৰণে মই পালন কৰিম আৰু লগতে বাকী ধন্যবাদ জ্ঞাপন কৰিছোঁ।